হেল্ল' এভৰিৱান, মই পাৰ্থ আৰু আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ বগীবিললৈ আৰু এই যি বগীবিল দলং আছে 25 ডিচেম্বৰ 2018 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ শুভ আৰম্ভণি কৰিছিল। আৰু এই যি বগীবিল দলং আছে এইখন মুঠ দৈৰ্ঘ্য হৈছে 4.94, অৰ্থাৎ আমি 5 কিলোমিটাৰ বুলিয়ে ক'ব পাৰোঁ। আৰু এইফালে আছে ডিব্ৰুগড় আৰু এইফালে ধেমাজি, দুটা মোৰ সংযোগ কৰিছে। এতিয়া অতি কম সময়ৰ ভিতৰতে অহা যোৱা কৰিব পাৰিব সকলো। আৰু এই বগীবিল দলংখন দেশৰ 5 নম্বৰ বৃহৎ দলং। তো এইটো হৈছে কাৰেং চাপৰি পিকনিক প্লেচ। চাওক, বহুতো মানুহ দেখিবলৈ পোৱা গৈছে পিকনিক প্লেচটো। আমি বগীবিলৰ পৰা অকণমান আহিয়ে সেইফালে কিবা হোটেল এখন পাইছোঁ, অমৃত সিং লাইন হোটেল বুলি। তাত মই আমি কিবা কিবি অলপ খাই ল'লোঁ। আৰু এইখনেই হৈছে সেইখন হোটেল। এইফালে বগীবিলৰ পৰা আহি আপোনালোকে এইখন হোটেল দেখা পাব। বগীবিলৰ পৰা অকণমান আহি আপোনালোকে এটা ৰেল লাইন দেখা পাব আৰু আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিম।
আহি আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লাষ্টত।